फैगौ आसाम बिधान सभानि बिसायख'थि जानो थांगासिनो दं। बेयाव आं 45 नं भेरगाव समस्तिनिफ्राय गावखौनो बिजाथि महरै फसंनो आवगायदों। बेयाव आंनि बिपिएफ दोलोनि साफ्रोमबो बिबानगिरि गाहायै आफादगिरि मानगोनां हाग्रामा महरै सार आरो जेसेबां मिरुनि दैदेनगिरि बिथांमोन दं, जिल्लानि दैदेनगिरि बिथांमोन दं, एमसिएलए बिथांमोन दं आरो इएम बिथांमोन दं, बयनिसिमबो आं गाहाम हामलायनाय जासिहरबाय आरो बयनिफ्रायबो आंनो अननायखौ मोनगोन होननानै आं आसा थाबाय। बेबायदि केन्डिडेट सायख'जागोन होननानै सानदों नामा? दा बेखौ बुंनायनि सिगां आं मोनसे बुंनो नागिरदों। दा आं जिहेतु भेरगाव समस्तिया गोबां जाति जनगोष्ठी दङ, एसामिसजों बुंनोसै। दा মই নমস্কাৰ জনাইছোঁ সকলোকে। আমাৰ 45 নং भेरगाव সমষ্টিৰ বাকী যিমানখিনি ৰাইজ আছে, ভোটাৰ্ছ আছে, সকলোকে নমস্কাৰ জনাইছোঁ যে আগন্তুক অসম বিধানসভা সমষ্টিত 45 নং অসম বিধানসভা সমষ্টিত যিটো নিৰ্বাচন হ'বলৈ গৈ আছে অসমত, তাতে মই নিজকেই প্ৰাৰ্থী প্ৰত্যাশী হিচাপত মই অৱতীৰ্ণ কৰাবৰ কাৰণে মই আগবাঢ়িছোঁ। এই ক্ষেত্ৰত মোৰ কেন্দ্ৰীয় কমিটি বিপিএফ দলৰ সন্মানীয় সভাপতি হাগ্ৰামা মহিলাৰী ছাৰ আৰু যিমান কেন্দ্ৰীয় নেতৃত্ব আছে তেওঁলোকৰ মই মৰম স্নেহ বিচাৰিছোঁ আৰু যিমান এমচিএলএ সকল আছে, যিমান ইএম সকল আছে, তেওঁলোকৰ মৰম স্নেহ বিচাৰিছোঁ আৰু সকলো দলৰ কৰ্মকৰ্তাসকল, বিশেষকৈ 45 নং भेरगाव বিধানসভা সমষ্টিৰ অন্তৰ্গত যিখিনি এলেকা পৰিছে, সকলো দলৰ কৰ্মকৰ্তাসকলৰ পৰা মই মৰম দয়া বিচাৰিছোঁ যে মই যিহেতু কেন্দ্ৰীয় কমিটিৰ সম্পাদক হিচাপত কাম কৰি আছোঁ, भेरगाव জিলা সমিতিৰ পৰা ৰিপ্ৰেজেণ্ট কৰি আছোঁ, তাতে যিখিনি সময় মই দলক দিছোঁ, বিভিন্ন পৰ্যায়ত মই কাম কৰিছোঁ, যে মই নিজেই আশাবাদী যে মোৰ বিভিন্ন কাম কাজত সকলো দলৰ কৰ্মকৰ্তাসকল সন্তুষ্ট হয়। মই কাৰো লগত এই বাদ বিচাৰ নকৰোঁ। বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ, ভাষা বা বয়সৰ যিটো কিবা আছে, সংমিশ্ৰণৰ আমাৰ লোকসকল আছে, সকলোক লৈ কাম কৰি মই ভাল পাওঁ। এতিয়া এই ক্ষেত্ৰত যদি কেন্দ্ৰীয় কমিটিয়ে বিপিএফ দলৰ মোক যদি উপযুক্ত বুলি বিবেচনা কৰে যে এইজন কৃষ্ণকান্ত বসুমতাৰী এখেতক যদি টিকেট প্ৰদান কৰে, এখেতে সমাজৰ কাম কৰিব পাৰিব বুলি যোগ্য বুলি যদি বিবেচনা কৰে, এতিয়া ৰাইজৰ হাতত থাকিব মোক বিধায়ক হিচাপত নিৰ্বাচন কৰাত। গতিকে কেন্দ্ৰীয় কমিটিৰ বিভিন্ন দলৰ কৰ্মকৰ্তাসকল, সন্মানীয় সভাপতি হাগ্ৰামা মহিলা ছাৰকে আদি কৰি কেন্দ্ৰীয় পৰ্যায়ৰ, জিলা পৰ্যায়ৰ, ব্লক পৰ্যায়ৰ, প্ৰাইমাৰী পৰ্যায়ৰ অৰ্থাৎ VCDCৰ চেয়াৰমেনসকল আৰু বিভিন্ন ইএম এমচিএলএ সকল, এখেতক মই অনুৰোধ জনাইছোঁ যে মোক এবাৰ সুবিধাটো দিব লাগে আৰু সুবিধাটো দিয়াৰ পিছত যদি ৰাইজে মোক বিজয় সাব্যস্ত কৰি লৈ যায়, তেনেহ'লে মোৰ প্ৰথম কামটোৱেই হ'ল বিগত সময়ত যিখিনি বিধায়কসকলে কাম কৰি গ'ল সেইটো মই ষ্টাডি কৰিম যে ক'ত কি ৰৈ গৈছে। ৰৈ যোৱাৰ পিছত এইটোতো আমি এবাৰ সাৰা সমষ্টিটো প্ৰদক্ষিণ কৰি যেতিয়া আমি গম লওঁ, ৰিভিউ কৰোঁ, তেতিয়া আমি গম পাই যাম ক'ত কি আছে, ক'ত কি নাই, ক'ত কি কাম হৈছে, ক'ত কি কাম হোৱা নাই। যিখিনি কাম হোৱা নাই সেই কামটো ক্ষিপ্ৰতৰ কেনেকুৱাকৈ কাম কৰিব পাৰে বিভিন্ন ডিপাৰ্টমেণ্টত। অসমত আমাৰ বহুতকেইটা ডিপাৰ্টমেণ্ট আছে। BTCত 40টা ডিপাৰ্টমেণ্ট হস্তান্তৰ কৰাৰ কথা আছিল, 39টা হৈছে এতিয়ালৈকে, এটা ডিপাৰ্টমেণ্ট সম্পূৰ্ণ হোৱা নাই। এই 39টা ডিপাৰ্টমেণ্টৰ উপৰিও বাকীখিনি ডিপাৰ্টমেণ্ট থকা যিমানখিনি কাম কাজ, গোটেইখিনি ক'ত কি হৈছে হোৱা নাই, গোটেই পুংখানুপুংখ আলোচনা চাই বিভিন্ন ডিপাৰ্টমেণ্টৰ কাৰ্যালয়ৰ বিষয়াবিলাকৰ লগত আলোচনা কৰি কি কৰিলে ক্ষিপ্ৰতৰভাৱে উন্নতিটো কৰিব পৰা যায় সমষ্টিত, সেইটো মই চিন্তা চৰ্চা কৰিম। এডুকেশ্যন বুলি কোৱাৰ লগে লগে আমাৰ যিটো এডুকেশ্যনৰ মানদণ্ড যিমানখিনি হ'ব লাগিছিল সিমানখিনি হ'বগৈ পৰা নাই। কাৰণটো হ'ল যিটো এডুকেশ্যন লাইনৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ, সেইটো বৰ্তমান যিটো NEP 2020 আৰম্ভ হৈছে সেই লেভেলত আমি যাব লাগিব। তাত বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰয়োজন হ'ব,
একদম ক্লাছ 1 পৰা আপ টু কিবালৈকে মাষ্টাৰ ডিগ্ৰীলৈকে বিভিন্ন লেভেলত যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰটো ডেভেলপ কৰি লৈ আনিব লাগিব আৰু যিখিনি শিক্ষা বিষয়া বা টিচাৰ্ছ তেওঁবিলাকেও ডেডিকেটেড হ'ব লাগিব কাৰণ এক হাতে তালি নাবাজে নহয় জানো বোথ ছাইড হ'ব লাগিব গভৰ্ণমেণ্ট মেকানিজিম সক্ৰিয় হ'ব লাগিব তে পৰৱৰ্তী সময়ত যিটো চৰকাৰ UPPL চৰকাৰ বুলিয়ে ক'ব লাগিব এতিয়া যিখিনি পদক্ষেপ লৈছিল সেইটো একেবাৰে নুই কৰিব নোৱাৰি লৈছে ন ডাউট কিন্তু যিখিনি ল'ম বুলি ভাবিছিল তেওঁলোকে সেইটো সম্পূৰ্ণ কৰিব পৰা নাই হাগ্ৰামা মহিলাৰী ছাৰৰ যিটো চৰকাৰ আছিল আগতে যিখিনি কাম কৰিলে এডুকেশ্যন ছেক্টৰত বা স্পৰ্টছ ছেক্টৰত বহুত কৰিছে তাৰপিছতহে বাকীখিনি UPPL গভৰ্ণমেণ্টে যোৱা 5টা বছৰত এড কৰিছে সামান্যতম কৰিবলগীয়া বহুত আছে আৰু কৰিব পৰা নাই কিন্তু এতিয়া বৰ্তমান মুহূৰ্তত আমাৰ এডুকেশ্যন ছেক্টৰক চাবৰ কাৰণে এজন সক্ৰিয় আমাৰ EM আগতে আমাৰ অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন আপচুৰ সভাপতি আছিল আন্দোলনৰ সময়ত এখেতক দায়িত্ব দিছে ৰবীন্দ্ৰ নাৰ্জী ডাঙৰীয়া এখেত খুব জিনিয়াছ আৰু ভাল মানে ব্যক্তিত্বৰ ব্যক্তি আৰু খুব লাৰ্নেড এণ্ড লিটাৰেট গতিকে এখেতৰ নেতৃত্বত এডুকেশ্যন ছেক্টৰত বহুত ৰিফৰ্ম আনিবলৈ গৈ আছে য'ত মানে টিচাৰ্ছ কম টিচাৰৰ ব্যৱস্থাটো কৰিবলৈ গৈ আছে ইনফ্ৰাষ্ট্ৰাকচাৰ ক'ত য'ত নাই সেইটো কৰিবলৈ গৈ আছে য'ত বাউণ্ডেৰী ৱাল লাগে তাত দিবলৈ গৈ আছে আৰু কলেজ ক্ষেত্ৰত অসমৰ BTC অঞ্চলত যিখিনি কলেজ আজিলৈকে প্ৰাধিকৰণ হোৱা নাই কিহৰ কাৰণে হোৱা নাই সেইটো কৰিবৰ কাৰণে তেওঁ এটা কমিটি বনাই দিছে সেই কমিটিয়ে তন্ন চাব চাই উঠি অন দি বেচিছ অফ দি ৰিপৰ্ট অফ দি কমিটি কিহৰ কাৰণে কলেজটো প্ৰাধিকৰণ কৰিব পৰা নাই অসমত 11খন কলেজ লোৱা হৈছিল তেওঁলোকৰ দৰমহা ৰেগুলাৰ হোৱা নাই এইটো কেনেকৈ কৰিব পাৰে আৰু অসম চৰকাৰে NOC নিম্নতম যিটো ডকুমেণ্ট NOCৰ ভিত্তিত কলেজবিলাকক প্ৰাধিকৰণ কৰিবলৈ গৈ আছে সেইটো ক্ষেত্ৰত বাকী থকা কলেজবিলাক কেনেকৈ কৰিব বিচাৰিছে প্ৰাধিকৰণ সেইটো তেওঁ পদক্ষেপ লৈছে এই ক্ষেত্ৰত আমাৰ দলৰ BPF দলৰ সকলো কৰ্মকৰ্তাসকল ইনক্লুডিং মি আমি সহায় কৰি আছোঁ যেহেতু ময়ো এজন শিক্ষাৰ লগত জড়িত এজন ব্যক্তি হয় আৰু স্পৰ্টছৰ ক্ষেত্ৰত অধিকতম কাম কৰিছিল এটা সময়ত কাৰণ বিভিন্ন সময়ত বিভিন্ন স্পৰ্টছ কিবাবিলাক পাতিছে ইভেণ্টছবিলাক পাতিছে আৰু UPPL গভৰ্ণমেণ্টৰ সময়ত দুই এটা অলপ বেলেগ নামাকৰণে দি পৰিৱৰ্তন কৰি তেওঁলোকে দুই এটা ইভেণ্ট বনাইছে ইভেণ্টটো কৰিছে ন ডাউট কিন্তু একেবাৰে হাগ্ৰামা মহিলাৰ ছাৰৰ দিনত যে হোৱা নাই সেইটো নহয় তেওঁলোকে এডহে কৰিছে আৰু পৰৱৰ্তী সময়ত স্পৰ্টছত নেতৃত্ব কৰিবৰ কাৰণে আৰু এজন জিনিয়াছ ব্যক্তি আমাক EM দিছে আমাৰ লমশ্বৰ দৈমাৰী ডাঙৰীয়া এখেতৰ নেতৃত্বত স্পৰ্টছ এণ্ড ইউথ এফেয়াৰ্ছ এতিয়া আমাৰ কাম কৰিবলৈ আৰম্ভ কৰিছে এতিয়া কাম আৰম্ভ কৰি আহিছেহে গতিকে আগলৈকে আমি 5 বছৰ সময় আছে গতিকে যথেষ্ট কাম কৰিব পাৰিব আমাৰ দৃঢ় বিশ্বাস আছে লমশ্বৰ দৈমাৰী ডাঙৰীয়া এখেতে স্পৰ্টছ এণ্ড ইউথ এফেয়াৰ্ছটো চাই আছে আৰু ৰবীন্দ্ৰ নাৰ্জী ডাঙৰীয়া EM তেখেতে এডুকেশ্যন ছেক্টৰটো চাই আছে অধিক কাম কৰিব পাৰিব বুলি আমাৰ আশা এজ এ প্ৰফেশ্যন মই যিখিনি সময় দিব লাগে মই দিছোঁ তাত কোনো মোৰ কিবা নাই এক বিন্দু মোৰ হেৰাফেৰি মই কৰিব নোৱাৰোঁ আৰু মোৰ সময়টো মই দিবই লাগিব 100 টাইমছ এজ এ প্ৰফেশ্যন তাৰপিছত যিটো এগ্ৰিকালচাৰটোতো আমাৰতো ছিজনেলিহে অসমত বাৰিষাত 2 মাহ টাইম থাকে সেইখিনি সময়ত মানে সকলো মানে বৰষুণ বানপানী এই ক্ষেত্ৰত কৰিবলগীয়া বেলেগ নাথাকে কেৱল খেতি সেই সময়ত মই 2 মাহ সময় খেতিত সময় দিওঁ আৰু বাকী যিটো STGৰ কথা কৈ আছে STGটো মোৰ পৰিয়ালত মোৰ যিটো মোৰ মিছেছ যিটো মোৰ ঘৰৰ গৃহিণী এখেতক চম্ভালিবৰ কাৰণে দায়িত্ব দিওঁ এখেতে গোটেইখিনি লেবাৰ ফৰ্চটো মেইনটেইন কৰে যিমানখিনি কৰ্মচাৰী দৰকাৰ এইখিনি মেইনটেইন কৰে জাষ্ট মই তেখেতক কেতিয়াবা ইনপুট দি থাকোঁ এইটো কৰিব লাগে সেইটো কৰিব লাগে এনেকুৱাকৈ যিখিনি মেনেজমেণ্টত যিখিনি প্ৰয়োজন সেইখিনি মই গাইডটো দি থাকোঁ এই ক্ষেত্ৰত মোৰ প্ৰফেশ্যনেই হওক বা মোৰ ধান খেতি এগ্ৰিকালচাৰেই হওক বা STGই হওক গোটেইখিনি একেলগে ধুনীয়াকৈ মই একেলগে লৈ কাম কৰি যাব পাৰোঁ